কাৰ্যসূচীৰ বাবে আজি মই আহি আছোঁ কলিয়াপানীস্থ আউনীআটী সত্ৰৰ এই অনিল কলিতাৰ বহালে। আমি তেখেতক লগ কৰিম, তেখেতৰ লগত আমি কথা পাতিম, ইয়াত থকা ভকত বৈষ্ণৱসকলৰ মনৰ কথা বুজিম আৰু আমি গ্ৰন্থ পঢ়াৰ যিটো আন্দোলন তাৰ বিষয়ে আমি সকলোকে অৱগত কৰিম আৰু এই যাত্ৰাত সকলো যাতে সমভাগী হয় সকলোকে আমি তাৰ বিষয়ে অনুৰোধ জনাম। মই উপস্থিত হৈছোহি। মই বৰ্তমান উপস্থিত আছোঁ আউনীআটী সত্ৰৰ অনিল কলিতা আটাৰ বহাত। মই কেইজনমান বৈষ্ণৱক লগ পাইছোঁ, তেখেতসকলৰ সৈতে কথা পাতিম। ইমান সৰু সৰু ল'ৰা দেখিলেই মৰম লগা, সিহঁতৰ সৈতে কথা পাতিম, সিহঁতৰ মনৰ ভাৱ জানিম। গতিকে এই গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক যিটো আমাৰ যাত্ৰা, সেই যাত্ৰাত আজি তেখেতসকলক আমি অংশীদাৰ হিচাপে লৈছোঁ। মই প্ৰথমতে তোমাৰ নামটো সুধিছোঁ, কোৱা তোমাৰ নামটো। নমস্কাৰ, মোৰ নাম ভৈৰৱ বৰা। তোমাৰ নাম কোৱা। মোৰ নাম শ্ৰী অভি বৰা। তোমাৰ নাম কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী দিব্যজিৎ শইকীয়া। তোমাৰ নাম কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী সুদীপ্ত বৰা। তোমাৰ নাম কোৱা। মোৰ নাম শ্ৰী চম্পক বৰুৱা। তোমাৰ নাম কোৱা। শচীন কাশ্যপ। তোমালোকে কোন কোন স্কুলত পঢ়িছা? তুমি কলেজত পঢ়ি আছা নেকি? কোন কলেজত পঢ়িছা? কেবি বিএ পলিটিকেল সায়েন্সৰ 3rd সেমিষ্টাৰ। তুমি মই চিকেবি হয় বিএ ফাৰ্ষ্ট ছেম। হয়, তুমি ক'ত পঢ়িছা? মতিপমীয়া প্ৰাথমিক বিদ্যালয়। তুমি? মতিপমীয়া প্ৰাথমিক বিদ্যালয়। তুমি ক'ত পঢ়িছা? টিপুমীয়া প্ৰাথমিক বিদ্যালয়। তুমি ক'ত পঢ়িছা? টিপুমীয়া প্ৰাথমিক বিদ্যালয়। তোমালোকে সত্ৰৰ যিখিনি পৰম্পৰা, সেই সত্ৰৰ পৰম্পৰা উপৰিও তোমালোকে গীত বাদ্য বৰগীতকে আদি কৰি সকলো শিকি আছা নিশ্চয়? শিকি আছা নাই? তুমি বৰগীত শিকিছা নাই? বৰগীত শিকিছা? মাটি আখৰা শিকিছা নাই? সত্ৰীয়া নৃত্য শিকিছা নাই? শিকিছা? তোমালোকে শিকিছা? তুমি বৰগীত এটা এনেই গুণগুণাই দিয়াচোন। তুমি দিয়া, একো নহয়, তুমি বৰগীত এটা গুণগুণাই দিয়া। একো নাই, গুণগুণাই দিয়া, যিকোনো বৰগীত এটা গুণগুণাই দিলে হৈ গ'ল। তেজৰে কমলা ফুট পৰভাতে নিন্দ তেৰি চন্দ মুখ পেখু উঠৰে গোবিন্দ। ঠিকে আছে। তুমি কি গাবা? তুমি কিবা গাবানে? হ'ব, কিবা এটা গাই দিয়া, কিবা এটা কোৱা। তোমালোকে সত্ৰৰ বিষয়ে কিবা এটা কোৱাচোন। তোমালোকে কোৱা, কিবা এটা কোৱা। নাই, একো নাই, তুমি লাজো কৰিব নালাগে, ভয়ো কৰিব নালাগে। তুমি কিবা গাব পাৰিবানে? এনেই তোমাৰ স্কুলৰ পাঠ্যপুথি কিবা কবিতা বা গল্প কিবা মুখস্থ আছে নেকি তোমাৰ? তোমালোকে স্কুলত পঢ়ি আছা, স্কুলত তোমালোকে পঢ়াৰ কিবা এটা গাই দিলে হৈ গ'ল। গাই দিয়া, কিবা এটা গাই দিয়া। তুমি গাব পাৰিবানে? নাই, তুমি পাৰিবানে? স্কুলত পঢ়া কিবা গাব পাৰিবানে? মুখস্থ নাই, কোৱা কিবা এটা গাই দিয়া, কিবা এটা। একো নাই, কোৱা। আকাশে হৰি নাম বতাহে হৰি নাম হৃদয়ৰ মাজে যতে হৰি নাম ততে বৈকুণ্ঠ স্থান হৰি নাম ভকতৰ সংগে। ইমান সুন্দৰ এটা তুমি দিহানামেই হয় নাই? দিহানামে গাইছা। গতিকে তোমালোকৰ ইয়াতো সত্ৰত থাকিলে তোমালোকে নামো গাব লাগিব। এতিয়া তোমালোকৰ ইয়াত কীৰ্তন কেইভাগ কৰে? ৰাতিপুৱা পৰা কেইভাগ তোমালোকৰ ইয়াত চলে? মানে ৰাতিপুৱা পৰা তোমালোকৰ ৰাতিপুৱা দুপৰীয়া এনেকৈ প্ৰসংগ ৰাতিপুৱা হয়, গধূলি হয়। তেনেকৈ সেই সত্ৰৰ যিখিনি পৰম্পৰা তোমালোকেতো ৰক্ষা কৰি আছা। আৰু কি গাবা? তোমালোকে দিহানাম গালা, আৰু কি গাবা? কিবা জানা নাই? গাই কিবা এটা। কি গাবা কোৱা? গোৱা, একো নাই।
নে পাহৰি গৈছা এতিয়া চাবা দেই তোমালোকে ডাঙৰ মানুহ হ'ব লাগিব তোমালোকক এতিয়া আমি সৰ্বসাধাৰণতে উদাসীন ভকত বুলি কয় হয় নাই উদাসীন ভকতসকলৰ বহুত মহিমা আছে গম পালানে তোমালোকৰ যি মানে যিটো প্ৰাধান্য আনতকৈ বহুত বেলেগ মই যদি ধৰি লোৱা লং পেণ্টটো পিন্ধি আহিছোঁ মোৰ কোনো ভেলু নাই তোমালোক যদি এনেকৈ সত্ৰৰ পৰম্পৰাগতি যদি এখন সমাজলৈ যোৱা সেই সমাজত কিন্তু মোক আঁতৰাই দিব কিন্তু তোমালোকক বহিবলৈ দিব গতিকে তোমালোকৰ বহুতেই মানে প্ৰাধান্য আছে সমাজত গতিকে যে কি নহওক আমি তোমালোকৰ ওচৰলৈ আহিলোঁ গ্ৰন্থৰ পঢ়ক আৰু পঢ়ক যিটো কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আহিছোঁ গতিকে তোমালোকে খালি কিতাপ পঢ়িব লাগিব আৰু সমাজলৈ এটা বাৰ্তা দিব লাগিব হ'বনে আজিলৈ আহোঁ খালি তোমালোকক মই আকৌ লগ পাম আকৌ দেই কিতাপখিনি কি পঢ়িলা সকলো মই জানিবলৈ আহিম হ'বনে হ'ব ধন্যবাদ বাৰু দেই